আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। এয়া আৰু গা চা ধুই মেলি আজি তেনেকৈ ভিডিঅ' কৰাই নাই, কাম বন তেনেকৈ আৰু সৰু সুৰা আমাৰ ঘৰৰ যিখিনি ডাঙৰ তেনেকৈ কাম বুলিয়ে কৰা নাই। আপোনালোক চব চিজিল কৰি দিছোঁ, সেইদিনাখন ৰ'দত ধুই দিছিলোঁ, কাপোৰ চাপোৰ লগোৱা নাছিলোঁ, ধুইছিলোঁ কাৰণে আজি লগাই দিলোঁ, চিজিলো কৰিলোঁ। মেচিনতো অলপ দেৰি বহিলোঁ, এইবোৰ কালা চিটা কাপোৰ কানিটো যিমানেই ভাল কাপোৰ পিন্ধিলেতো পিন্ধিলে চিলাই এৰাই ন, চুইজাৰ বা মেক্সি হওক চিলাই এৰাইটো অলপ সৰু সুৰা চিলালোঁ আৰু এয়া ভাত পানী খাই এতিয়া আজৰি হ'লোঁ। আজি ভাত খালোঁ, চিকেন বনাইছিলোঁ, ওলকবি আৰু সৰু আলু গুটি দি। সেইটো ভিডিঅ' কৰি থৈছোঁ, আপোনালোকৰ আগত দিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। সেয়াই আৰু আছোঁ আৰু তেনেকৈ আজি ভিডিঅ' কৰাই নাই, মই চিকেন হেৰি বনাইছোঁ সেইটোকে সৰু ভিডিঅ' এটা বনাই থৈছোঁ, গতিকে আপোনালোকৰ আগত দি দিম। চিকেন বনাবৰ কাৰণে মই নহৰু, আদা, পিঁয়াজ, জলকীয়া, এটা মিডিয়াম চাইজৰ বিলাহী মই কাটি ল'লোঁ আৰু এইখিনি মই চাটনি বনাব পাৰোঁ। তাত মানিমুনি আছে, ধনিয়া আছে, তেতেলী, নহৰু, জলকীয়া, এইখিনি সৰু আলু গুটি আৰু ওলকবি, ধনিয়া, পিঁয়াজ এটা মিডিয়াম চাইজৰ কাটি লৈছোঁ। এই মোৰ চাটনি বনাই ল'লোঁ, মই পিচি ল'লোঁ। তাৰপিছত মই নহৰু জলকীয়াখিনি পিচি ল'লোঁ আৰু এয়া মই মেৰিনেট কৰি লৈছোঁ ব্ৰইলাৰখিনি। হালধি গুড়ি, জলকীয়া গুড়ি, ধনিয়া আৰু এইখিনি যে নহৰু জলকীয়া দি মই পিচিছিলোঁ পিঁয়াজ দি আদা চাদা দি, এইখিনি মই অলপ দি দিলোঁ, মেৰিনেট কৰি ল'লোঁ। তাৰপিছত মই এইখিনি নহৰু পিচিছিলোঁ এইখিনি মই হালধি জোখমতে, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি জোখমতে মই দি ল'লোঁ। দি লৈ ভালকৈ মিলাই তলত মই কেৰাহীও পাতি থৈছোঁ। মই নিজৰ আন্দাজমতে তেল দিলোঁ যিমানটো দৰকাৰ আৰু তেলখিনি গৰম হ'ব দিছোঁ। তাৰপিছত মই ব্ৰইলাৰখিনি ভাজিম আৰু যিখিনি মেৰিনেট কৰি থৈছোঁ মই ফ্ৰাই কৰি দিলে ভাল লাগে অলপ খাই আৰু চব্জি দিলে মানে ফ্ৰাই কৰি দিলে বেছি ভাল লাগে খাই চিকেনটো। অলপ ৰঙা হোৱাকৈ মই ফ্ৰাই কৰি দিম, পূৰা টানকৈ ফ্ৰাই নকৰোঁ আৰু ফ্ৰাই হৈ আহিছে, নমাই দিম। তাকে গৰম হৈ থাকোঁতে মই পিঁয়াজখিনি দি দিম, যিখিনি এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটিছিলোঁ, এইফালে ডাঙৰ পিঁয়াজ কাটি আছিলোঁ। চব্জি দিলে পিঁয়াজটো বেছি ডাঙৰ নহ'লেও হয় আৰু নহ'লে পিঁয়াজটো মই ৰঙা হ'বলৈ দিছোঁ। নিমখো দি দিলোঁ মই। এইখিনি মছলা মই মিলাই লৈছিলোঁ, সেইখিনি মই ঢালি দিলোঁ। মছলাখিনি এতিয়া মজাম। বেছি মছলাখিনি ভাজ খাই আহিছে, ভালকৈ মজাই আহিছে। যিখিনি মই চব্জি কাটি সৰু আলুগুটি আৰু ওলকবি কাটি থৈছিলোঁ সেইখিনি দি দিম মই। কিন্তু ব্ৰইলাৰটো পটককৈ সিজিয়ে যায়, চব্জিখিনি সিজোঁতে অকণ টাইম লাগে। ভালকৈ মই লৰাই লৈছোঁ, গোটেইখিনি মিলাই লৈছোঁ। অলপ টাইম ফ্ৰাই কৰিম মই সেইখিনি, পানী চানী নিদিয়াকৈ দিছোঁ আৰু ফুটি ওলাই আহিছে। পানী দি দিছোঁ আৰু আলুখিনি সিজা দেখি আকৌ ঢাকনি মাৰি দিম। তাৰপিছত আকৌ চালোঁ, অলপ সিজি আহিছে আৰু তাৰপিছত যিখিনি চিকেন মই ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি দি দিলোঁ। চব্জিখিনি আধা সিজোঁতে মানে মই ঢাকনা মাৰি দিম মাজে মাজে। কোনো ধৰণৰ জোল নবনাওঁ মই, মানে শুকানকৈ ভাজিম। এইখিনি মই সিজিছে নাই মাজে মাজে চাইছোঁ আৰু মই এইখিনি প্ৰায় হৈ আহিলে মই কেঁচা ধনিয়া পাতখিনি কাটি থৈছিলোঁ সেইখিনি মই দি দিলোঁ। হৈ গ'ল মোৰ চিকেনখিনি আৰু তেল ফুটি ওলাই গ'ল। কেনেকুৱা লাগিছে ক'বচোন। এনেকৈ বনাই খাব বহুত ভাল লাগে। আজিলৈ আহোঁ, বাই বাই। কাইলৈ নেক্সট ভিডিঅ'ত লগ পাম আৰু